Assalamualaikum. Dimpis vlog-8 আপোনালোকক স্বাগতম। আজি মই ঘৰত যাব লৈছোঁ গুৱাহাটী। সো মই ৰেডি হ'লোঁ, এতিয়া যাওঁ, আপোনালোকক দেখাম বাৰু কেনেকৈ যাওঁ। গাড়ী যাম দিয়া বাৰু, দেখাম বাৰু আপোনালোকে চাই থাকিব। সো গুৱাহাটী গাড়ীতকৈ ইফালে মোৰ হাজবেণ্ড আছে, ইফালে ডাঙৰ দাদা আছে। এতিয়া আমি গৈ আছোঁ, মোৰ লগত এয়া মোৰ হাজবেণ্ড আছে। মই চাই দিলা তেনেকৈ লাহেকৈ গৈ চাই গৈছোঁ। আৰু এইটো মোৰ ল'ৰাটো, আৰু এইটো কোন দেখাই দিয়ক আপোনাৰ মুখখন। এইটো আমাৰ ডাঙৰ বাবাৰ ল'ৰা, মোৰ হাজবেণ্ডৰ ফালৰ। তেখেতেও যাই আছে আমাৰ লগত গুৱাহাটী, আমাৰ ডাংকা হয় বাৰু। ৰিয়ানে আগত খাৰা হৈ লৈছে। আমি এতিয়া জালুকবাৰী পালোঁ। কি হৈছে তোমাৰ? একো খাই অহা নাই, বেমাৰ একো খাই নহা কাৰণে এতিয়া দুৰ্বল দুৰ্বল লাগিছে তোমাৰ ন? এক্টিভ কৰিছে চোৱা। আমি দক্ষিণ গাঁও হৈ গৈছোঁ, এতিয়া পামেই আৰু অলপমান আছে আৰু ফাইনেলি এতিয়া ঘৰ পাম। আপোনালোকে স্বপ্নমে ৰমি আছে নিবৰ কাৰণে। ফাইনেলি ঘৰ আহি পালোঁ, অলপ আপোনালোকক দেখাওঁ। ঘৰ আহি পালোঁ। ইয়াতে খাব দিয়া হৈছে। হ'ব দিয়া বোলে, কি খাব দিছে আপোনাক মোৰ মায়ে? পোলাও আৰু মাংস। মোৰ হাজবেণ্ডে চুৰ কৰিলে একেবাৰে ফাৰ্ষ্ট, খাৱাত ফাৰ্ষ্ট আছে, বেলেগ যি নহওক নে কি? এতিয়া চাহ পানী খাই বহি আছোঁ। এইটো হ'ল আমাৰ চুমি ৰাণী। আৰু এটা আছে আমাৰ বাইদেউ, তাই হেৰি মানে কি ভিডিঅ' বনাবৰ কাৰণে, ৰিলচ বনাবৰ কাৰণে কাপোৰ পিন্ধি আছে। এইটো আমাৰ চুমি বাইদেউ। তাৰপিছত মোৰ কাষত কোন আছে বা? এটা ভূত দেখা যেন পাইছোঁ দেখোন। অ' মা, এইটো কোন ভূত? তোমাক কোনে ভূত বনাই দিছে? এইখন গাল চাওঁ। মা, মোৰ ভয় লাগি গ'ল। তোমাক কোনে বনাই দিছে কোৱাচোন মুখেৰে? আজি মোৰ মাৰ ঘৰত নেক্সট ডে। কালি আহি পেলাই ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকিলোঁ। তাৰপিছত আৰু আজি নেক্সট ডে আজি শুই উঠোঁতে বহুত দেৰি হ'ল। এতিয়া মই গা পা ধুই পেলাই ৰেডি মানে কি বহি আছোঁ। এতিয়া 12:30 হৈছে চাগে। তাৰপিছত আৰু মই বোলো আজি ভিডিঅ'টো বনাই সমাপ্ত কৰি দিওঁ। চ' আপোনালোকে যে কালি ভিডিঅ'টো চাই পেলাই যদি ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। কিন্তু আৰু মোৰ নতুন ভিডিঅ' বনোৱা হিচাপে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিলে হয় বেছিকৈ বহুত ভাল লাগিল হয়। আৰু আপোনালোকে থাকক ভালে, আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিৰ কাৰণে আসসালামু আলাইকুম, বাই বাই, খুদা হাফিজ, সকলোৱে ভালে থাকক।